টেংগুৰি তাৰেবাৰীত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাইজক লৈ মিটিং পাতিছে। দুৰ্ভাগ্যজনক কথা, আজি গোটেই পৃথিৱীত কোভিড-19 বা কৰোনা ভাইৰাছৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যে লকডাউন এটা ঘোষণা কৰিলে, সেই সময়তে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি গাঁৱে গাঁৱে প্ৰায় 3 দিন হৈ গ'ল, যোৱাকালিও মিটিং কৰিছে। গামাৰী বিল, পাটাঘাটা, কোমল সিং, ঢলাবাৰী এইখিনি অঞ্চলত আজিও প্ৰায় 9:30 বজাত নাৰেংগুৰি তাৰেবাৰী গাঁৱত বিপুল মানুহ মাতি তেওঁ মিটিং কৰিলে। সেইকাৰণে মই অসম চৰকাৰ আৰু ইলেকশ্যন কমিশ্যনাৰক এটা আহ্বান কৰিব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে আজি লকডাউন ভাইলেশ্যন কৰিছে, মডেল কোড অফ কণ্ডাক্টত ভাইলেশ্যন কৰিছে, যিহেতু 5জনতকৈ অধিক মানুহ সমাগম কৰিব নোৱাৰে, তাৰ বিৰোধী হাগ্ৰামা মহিলাৰী আজি হাজাৰ হাজাৰ মানুহ লৈ মিটিং পাতিলে। কুচুগাঁও সমষ্টিৰ কেণ্ডিডেট 6 নং কুচুগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে এনেকুৱা কাৰ্যকলাপ চলাই আছে। সেইকাৰণে মই আহ্বান কৰিব বিচাৰিছোঁ ইলেকশ্যন কমিশ্যনাৰ আৰু অসম চৰকাৰক আৰু চিফ ছেক্ৰেটাৰীক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, এই মডেল কোড অফ কণ্ডাক্ট আৰু লকডাউন ভাইলেশ্যন কৰাৰ মানুহ অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। আৰু আমি ইতিমধ্যে FIR আমি লঞ্চ দিলোঁ। সেইকাৰণে আজি যদি হাগ্ৰামা মহিলাৰীয়ে এনেকুৱা যদি ৰুল ভাইলেশ্যন কৰিব পাৰে, কালি কোনোবাও কৰিব পাৰে। সেইকাৰণে মোৰ এটা অনুৰোধ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই, যিহেতু তেওঁ 6 নং কুচুগাঁও সমষ্টিৰ কেণ্ডিডেট, তেওঁ কেণ্ডিডেট হিচাপে লকডাউন ভাইলেশ্যন কৰিছে, তাৰ প্ৰতি ইলেকশ্যন কমিশ্যনাৰে ব্যৱস্থা ল'ব লাগিব। অন্যথা কুচুগাঁও সমষ্টিৰ বাকী ৰাইজে ইহঁতেও ক'ব যে হাগ্ৰামা মহিলাৰে অপেনকৈ 5-6খন গাড়ী লৈ ঘূৰিব পাৰে, আন দলে কিয় নোৱাৰে, এটা প্ৰশ্ন উত্থাপন হৈ আছে। নে তেওঁ যিহেতু 6 নং কুচুগাঁও সমষ্টিৰ কেণ্ডিডেট, তেওঁ নিজকে হাৰিম বুলি ভাবি লকডাউন সময়তো তেওঁ ঘূৰি আছে গাঁৱে গাঁৱে 5-6খন গাড়ী লৈ। আৰু যিহেতু মডেল কোড অফ কণ্ডাক্ট চলি আছে, তেওঁ জানে নে নাজানে মই নাজানো, কিন্তু গোটেই পৃথিৱীত যিহেতু কৰোনা ভাইৰাছৰ কাৰণে হাহাকাৰ হৈ আছে, মানুহবিলাকে ঘৰৰ পৰা ওলোৱাৰ কাৰণে টান হৈ আছে, ঘৰৰ পৰা ওলাবলৈ মানুহবিলাকে সাহস কৰা নাই। এই সময়ত গাঁৱে গাঁৱে গৈ মানুহক মাতি মিটিং পতাটো অতি দুৰ্ভাগ্যজনক। সেইকাৰণে মই এটাই এপিল কৰিম, ইলেকশ্যন কমিশ্যনাৰকো কৰিম। আজি মই সকলোকে বাই টেলিফোন যোগে কণ্টেক্ট কৰিছিলোঁ, SP কোকৰাঝাৰ, চিভিল ৰিটাৰ্ণিং অফিচাৰ, SDPO, OC, কিন্তু গোটেইবোৰ আমি ৰেছপনচিবল আমি বেছি ভাল পোৱা নাই। তেওঁ মিটিং কৰিয়ে আছে আমি জনা স্বত্তেও। সেইকাৰণে এইটো কেনেকৈ হ'ব পালে, যিহেতু লকডাউনৰ কথা, 5জনতকৈ অধিক মানুহ সমাগম হ'ব নোৱাৰে, তাতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হাজাৰ হাজাৰ মানুহ সমাগম হ'ব পাৰে, লৈ পাৰে। আমাৰ হাতত ভিডিঅ' ফুটেজ আছে, প্ৰুফ আছে, আমি দৰকাৰ হ'লে আমি দিম। সেইটোকে ক'লেও মই এটাই আহ্বান যে সকলো অসমবাসী ৰাইজ আজি সকলোৱে সুস্থ থাকক, সকলোৱে কৰোনা ভাইৰাছৰ পৰা মুক্ত পাওক। ভাৰত চৰকাৰ আৰু অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ, আৰু প্ৰশাসনকো মই ধন্যবাদ জনাইছোঁ। দিনে ৰাতি যিহেতু সিহঁতে ৰাইজৰ কাৰণে কাম কৰি আছে, সেইকাৰণে মোৰ এটা কামনা, অসমত যাতে কৰোনা ভাইৰাছ আৰু বেছি নহয়, সেইখিনি ক'লোঁ। ইতিমধ্যে গোসাইগাঁও PS পুলিচ ষ্টেচনক FIR অলৰেডি দাখিল কৰিলে। ৰিচিপ্ট কপি আমি লৈ আনিলোঁ, আকৌ দিম, আৰু দিয়াৰ কাৰণে যজা চলাই আছে। সেইকাৰণে মই ইলেক্ট্ৰনিক মিডিয়া সকলো
PTC বাসী ৰাইজ বা অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে এনেকুৱা কাৰ্যকলাপ কৰা ব্যক্তিক যাতে কৰেক্ট কৰে, ৰুল ভাইলেশ্যন কৰা মানুহক দণ্ডনীয় যিটো যোৱাকালি অসমৰ মুখ্য সচিব ডাঙৰীয়াই যে প্ৰেছ মিট কৰি ক'লে, এই গোটেইবোৰ কথা আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উলংঘা কৰিলে। তাৰ প্ৰতি ইলেকশ্যন কমিশ্যনাৰ অসমৰ মুখ্য সচিব ডাঙৰীয়াই ইয়াতে কি পদক্ষেপ লয় আমি দেখিবলৈ পাম সময়ত।